চৰক পূজা। এয়া খুঁটাটোত চৰক পূজা কৰা হয়। এয়া চৰক পূজা মেলা। এয়া চাওক কিমান মানুহৰ ভক্তগণৰ প্ৰৱেশ ঘটিছে এই মেলালৈ। চৰক পূজাৰ মেলা। এই যে দেখিছে ৰঙা কাপোৰ মেৰিয়াই লোৱা খুঁটাটো, এই খুঁটাটোতে তলত পূজা কৰি থকা হৈছে। বিশেষকৈ মাছ ধৰা মানুহ মাছুৱৈসকলে এই পূজা পালন কৰে। এই পূজা বহাগ মাহৰ শেষত অনুষ্ঠিত কৰা হয়। এয়া তেওঁলোকে পূজা অৰ্চনা এই খুঁটাটোৰ তলতে কৰি আছে। খুঁটাটোত পাৰ বান্ধি থোৱা হৈছে। অকণ পিছত হয়তো খুঁটাটো ঘূৰাব। বৰ্তমান সকলো মাছুৱে ইয়াত পূজা অৰ্চনা উদ্দনা দি আছে আৰু এয়া বিভিন্ন ভাও লৈ সদায়পৰ ভাও, পাৰ্বতীৰ ভাও, কালীৰ ভাও লৈ পেলাই ল'ৰাবিলাকে ঘূৰি আছে। এই ভাও লোৱা ভক্তজনে ভক্তসকলৰ পৰা পইচা উঠাই আছে। ময়ো এজন এই ভাৱৰীয়া সদাশিৱক পইচা দিলোঁ। এয়া চাওক কাঁহীত পইচা লৈ গৈ আছে। তেওঁলোকে এনেকৈ প্ৰত্যেক বছৰে এই উৎসৱ পালন কৰে। এয়া চাওক দক্ষিণা লৈ আছে কাঁহীত সদাশিৱৰ ভাও ধৰা মানুহজনে। এয়া চাওক তেনেকৈ ময়ো তেওঁক পইচা দিলোঁ। যিয়ে নহওক উৎসৱটো ভালদৰে অনুষ্ঠিত হৈ গ'ল। ধুনীয়া ফৰকাল বতৰ। Mama, Wisnu kau nak undur, masuk. Wisnu kau, Wisnu kau. Bapa, ada tak tu?